Hello everyone, ৰাতিপুৱা আজি আহি পালো খনামুখৰ ৰঙাজান বুলি কয় এটাকৰ জেগাত আৰু এইখন হৈছে মিছিং ব্ৰাইড মোৰ আৰু আজি কইনা গৰাকী কেনেকুৱা লুক লাগে খুদুৱা হওকনে কইনা গৰাকী নাম কৈ দিয়া নমস্কাৰ মোৰ নাম অনুৰাধা পাৰ অনুৰাধা ন অনুৰাধা আজি কেনেকুৱা লুক লাগিব কোৱা সিম্পল একদম সিম্পল না আজি অনুৰাধাক মই ফাৰ্স্ট টাইম পাইছো আৰু তেওঁ যেনেকা ধৰণৰ মেকআপ লাগে মই দিবলৈ ট্ৰাই কৰিম আৰু এতিয়া মই মেকআপটো কৰো ফাইনেল লুকটো আপোনালোকক দেখাম ফাইনেলি আজি লুকটো কমপ্লিট হ'ল আজি অনুৰাধাৰ লুকটো মই কমপ্লিট কৰিলো গেটআপটো কেনেকুৱা লাগিছে আপোনালোকেও জনাব কিন্তু মই অনুৰাধাৰ মুখৰ পৰা এবাৰ শুনুচোন কেনেকুৱা লাগিছে অনুৰাধা কোৱা ভাল লাগিছে আৰু আৰু তুমি কোৱাৰ মতে মই কৰিব পাৰিছো নে পাৰিছো এটা থ্যাংক ওয়েলকাম একচুয়ালি অসমীয়া ক'বলৈ অকণ প্ৰবলেম হয় ন আৰু অকণমান আইটো দেখাই দিয়া ওচৰলে আইটো ক্লোজ কৰি দেখাই দিয়া কইনাজনী অকণমান ঘূৰি দিয়াচোন কিমান ধুনীয়া চোন ইমান চিম্পুলত কিমান কিউট আৰু কইনা গৰাকী বাৰে বাৰে মোক এটাই প্ৰশ্ন যে সিম্পল কৰিব লাগে আইটো কৰিব নিদিয়ে একো কৰিব নিদিয়ে লাষ্টত গৈ ফাইনেলি গেটআপটো মই ৰেডি কৰি দিলো আৰু কমেন্ট কৰিব নাপাহৰিব আৰু সকলোৱে তেওঁ আশীৰ্বাদ কৰিব যাতে তেওঁ বহুত ধুনীয়া যুগ্ম জীৱনটো যাতে হেপি হওক